গৈ আছো যোৰহাট ৰাতিপুৱা অকমান খৰখেদা হৈছে কিন্তু যোৰহাটৰ পৰা আহোঁতেহে লগ পাম দেই গৈ আছো লগৰ দুটা নহয় ভাইটি দুটাৰ লগত যোৰহাটৰ পৰা অহাৰ সময়ছোৱা যোৰহাটৰ পৰা বৰহাটলৈকে কি ঘটিছে মাজত কি কৰিছো কি খাইছো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই এটা নতুন ভিডিঅ' লৈ আহি আছো বলক যোৰহাটৰ পৰা এপাক ফুৰি আহো আহিছিলো যোৰহাট গৈ আছো বৰহাট আছে কোন গম পাইছেনে নাই এইফালে আছে অংকিত এই দেখা মুখখন এবাৰ পিছফালে আছে আমাৰ এইটো ভাইটি দীপাংকৰ একদম চিনাকি কৰি দিয়া প্ৰয়োজনে নাই আজি মানে আমি একেলগে খাম বুলি ওলাইছো দেই যোৰহাট আহিছিলো কাম এটা আহিছিলো এইফালে দাদা আছে দগৰা দিম আজি দগৰা দিম কি হ'ব গাহৰি হ'ব নেকি গাহৰি হ'ব নেকি পুৰা ধুনীয়াকে গাহৰি খাওঁ আমি গোটেইকেইটা দগৰা হ'ব এইফালে দাদাটো সময় নালাগে থাকিলে ক'বই নালাগে এই ভোগদৈ দলংখন এবাৰ দেখাই দিওঁ এইখন ভোগদৈ দলং ধনটিটো আৰু ভোগদৈ দলং একেবাৰে ঘৰুৱা আৰু মই বনোৱা বুলি ক'লে বেয়া নহয় তই অকণমান কোনোবাই দুখ পাব কিন্তু তই ইয়াত উমলি জামলি ফুৰা চৰকাৰলৈ এটা অনুৰোধ যোৰহাটৰ পৰা শিৱসাগৰলৈ ৰাস্তাটো অকণমান উন্নত কৰি দিয়ক নহ'লে বিৰাট কষ্ট পাইছোঁ দেই যোৰহাট মানে তোৰ কাৰণে একালৰ মানে বৃন্দাবন যোৰহাটৰ একালৰ দুৰ্দান্ত প্ৰেমিক অংকিত মানে মই যেতিয়া ভাগৰ লাগে বৰহাটত মানে ভাতলৈ জীয়াবলৈ আহি যাওঁ মানে ঘৰত ভাবে এই পঢ়িবলৈ গৈছে আচলতে জীয়াবলৈ আমি নীলকণ্ঠ গৈ আছো দেই খাবৰ কাৰণে নীলকণ্ঠ দেখা দগৰা দিম বুলি ভাবিছো আমি যোৰহাট চায়েন্স কলেজ পাইছোহি এইখন যোৰহাটৰ ঐতিহ্যমণ্ডিত চায়েন্স কলেজ যাক আপুনি জিজ বুলিও ক'ব পাৰে চায়েন্স কলেজ যোৰহাট চায়েন্স কলেজ বহুত পুৰণি কলেজ ৰাস্তা যোৰহাটৰ পৰা শিৱসাগৰলৈ কি কম আমি ওলাই আহিছোঁ আমি চদাই পাৰ হ'লোঁ দিয়কে পামগৈ ঢেকীয়াখোৱা বৰ নামঘৰলৈ এইটো পথে বেছি 3 কিলোমিটাৰ গ'লে পাব কেতিয়াবা আহিলে সোমাব যা বস্তু নিছোঁ মজা আগে আনিলে অকলচোন ৱেলকাম টু হিষ্টৰিক শিৱসাগৰ এইখন নীলকণ্ঠ গাড়ীখন এতিয়া পাৰ্ক কৰিব লাগিছিল নহয় এইখন পাৰ্ক কৰিবলৈ ডোখৰ ৰুমাডোখৰ পাইছোঁ বাৰু এটা হয় দিয়ক এতিয়া নীলকণ্ঠ কি কৰ ৰন্তি ভাতটো খাবি নেকি হা কিহে খাবি গাহৰি খাবি চিয়'ৰ গাহৰি এটা মাৰিছে আমি এতিয়া ভাত খাই ওলালোঁ কেইটা পালে খাই পেলাই দগৰা দিলোঁ ভাল লাগিলে এই সোমাই গ'লোঁ নাজিৰা মোৰ একালৰ বৃন্দাবন বৰ উপভোগ কৰিলোঁ এই চুকাফা মূৰ্তি এইটো বৃহৎ আকাৰ চুকাফা মূৰ্তি নাজিৰা ঠিক দিখৌ ব্ৰিজৰ দিখৌ দলঙৰ কিনাৰতে বাই বাই নাজিৰা ইমানতে সমাপ্ত নাজিৰা খতম এয়া দিখৌ দলং এইখনেই দিখৌ নৈ এৰিব নোৱাৰোঁ এইখনেই দিখৌ নৈ আমি এৰিব নোৱাৰোঁ পাৰ হৈ যাবই লাগিব জাজি নৈ এৰিব নোৱাৰোঁ পাৰ হৈ আহিলোৱে আহি আমাৰ নিজৰ টাউন অৰ্থাৎ সোণাৰী টাউনত আমি মাজমজিয়া পালোহি ইয়াতে আমাৰ ভিডিঅ'টো সামৰিছোঁ আমাৰ ঘৰলৈ আৰু বেছি পৰ নাই তাৰপৰা পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি আহিছোঁ ভণ্টি বাই 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 একদম পুৰা টায়াৰ্ড হৈ গ'লো দেই আজি
ছাবস্ক্ৰাইব কৰিব দেই ছাবস্ক্ৰাইবটো কৰিব আৰু আকৌ নতুন নতুন কমেডি ভিডিঅ' আহিব অলপ ঘূৰি ফুৰাবোৰ ধেমালি ধুমলাই আপোনালোকক দি থাকিম দেই বেয়া যে নাপাব দেই ৰাখিছোঁ দেই বাই বাই